Hello guys, welcome back to my channel. আশা কৰো সকলো ভালে আছে আৰু আজি আহিছো ব্ৰহ্মপুত্ৰ কাৰ্নিভেল আৰু এয়া দেখিছেন না এন্ট্ৰেন্সটো কিমান ধুনীয়াকৈ সজাই থৈছে পুৰা মানে আমাৰ মেখলা চাদৰৰ যোনবোৰ ফুল আছে তো তাতে তেনেকা এটা থিম দি মেনি বনাইছে খুব ভাল লাগিছে আৰু এখন হৈছে মেইন গেটখন আৰু মই যেতিয়া গৈছিলো তেতিয়া টিকেট সিস্টেম নাছিলে বাট এতিয়া শুনিছো টিকেট সিস্টেম কৰিছে তেওঁলোকে আৰু উইকেণ্ডত কৰিছে উইকেণ্ডত পাৰ পাৰসন 50 रुपीस কে তেনেকৈ উইকেণ্ডত কৰিছে ইনে সাকে নাজানো ইনে বাকি দিনগিটাত আৰু এফালে হুমায়ে ফাৰ্স্ট এনভায়ৰনমেন্টটো চাই লৈছো কিমান ধুনীয়া লাগিছে পৰিবেশটো সবে নিজৰ মাজত ব্যস্ত এটা খুব ধুনীয়া ইভিনিং আৰু এফালে ইয়া ফটো উঠিবলৈ এনেকৈ বনাইও দিছে তেওঁলোকে আৰু এফালে ইয়া আপোনাৰ দেখিছে ৰীল বনাবলে ৰীল বনোৱা বা তেনেকৈ ভিডিও শুট কৰা তো তেনেকৈ এটো বনাই দিছে খুব ভাল লাগিছে দেখি সবে এনজয় কৰি আছে তো হ'ব আপোনালোকে ভিডিওটো লাষ্টলৈকে চাব আপোনালোকক লাষ্টলৈকে মই দেখাম আৰু এফালে ইয়া ফাৰ্স্ট আমি হুমাইছোহি আপোনাৰ দোকান কিনিলে আৰু এখিনি এয়া সব বহুত দূৰৰ পৰা আহা এয়া বাক্সাৰ পৰা আহিছে তো তেওঁলোকে যোনখিনি আমাৰ হিপিনিখিনি আছে বা যোনখিনি আপোনাৰ ঘৰত বোৱা কাপোৰ হ'ল বা এনেকা বেগ চেক বনোৱা বা ট্ৰেডিশনাল যোনখিনি বস্তু ইয়াতে পুৰা প্ৰেজেন্ট কৰিছে তেওঁলোকে আপোনালোকে যাব পাৰে তাতে ময়ো কিনিছো মই দুটা বেগ কিনিছো তাৰ পৰা আৰু খুব ভাল লাগিছে কাপোৰখিনি মিচিং হওক বড়ো হওক কাৰ্বি সব ধৰণৰ তাতে মেখলা চাদৰ বা সব ধৰণৰ তাতে হেৰি আছে আৰু মই সব অলপ আপোনালোকক দেখাবলৈ চাম আৰু আপোনালোকে ভিডিওটো লাষ্টলৈকে চাব আৰু এইফালে আমি আহিলো গেম জোনটোলে আৰু বহুত ডাঙৰ এৰিয়াত ধুনীয়াকৈ এটো এৰেঞ্জ কৰিছে তেওঁলোকে খুব ভাল লাগিছে দেখা পায় আৰু এটা সাইডে গুটেখিনি দিয়া আছে কিমান প্ৰাইস কিহৰ কিমান প্ৰাইস তো এটো হিচাপে আপোনালোকে চাই ল'ব পাৰে আৰু ইয়াতে কিবা এটা গানৰ শুটিং চলি আছিল তো অলপ ভাবলে আপোনালোকৰ কাৰণে ক্লিপ এটা ৰাখি লওঁ আৰু তাতে আমি লগ পালো এফালে ইয়া সুনকি বাক আৰু এফালে এয়া কনসাৰ্টৰ কাৰণে ৰেডি কৰি আছে ষ্টেজ আৰু খুব ভাল লাগিছে এনভায়ৰনমেন্টটো ইয়াতো বাট আমি চাব নোৱাৰিলো কাৰণ আমাৰ দেৰি হ'ব আৰু বহুত দেৰিকৈ ষ্টাৰ্ট হ'ব তো আজি ভিডিওটো হিমানে আসলে আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই ভাল পালে তেতিয়া লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজি কাৰণে আহিছো বাই বাই